Hey everyone, আজি বাৰো মই ওলালো টাউনলৈ বুলি কাৰণ টাউনত বাৰ কাম এটাও আছিল আৰু মই ভাবিলোঁ যে টাউনত বিহু বুলি হাইনেক এটাই কিনি আনো আৰু এয়া ইখন দোকানৰ পৰা সিখন দোকান ঘূৰি ফুৰিছোঁ আৰু লাষ্টত এখন দোকানত এটা হাইনেক পছন্দ হ'ল আৰু তাকে কিনি আনিলোঁ। তাৰপিছত আমি আহিলোঁ বিশাললৈ বুলি আৰু বিশালত বহুত ধুনীয়াকৈ ডেকোৰেট কৰি থোৱা হৈছে কাৰণ বিহু আহি আছে। বাৰু আপোনালোকে বিহু প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে? মই জিন্স এটা চালোঁ বাট ইমান এটা ভাল নালাগিল আৰু মোৰ ফিটিঙো নহ'ল আৰু বায়ে এটা ফ্ৰক চালোঁ। তাৰপিছত আমি খাবলৈ গ'লোঁ ম'ম' মিয়াত আৰু আমি অৰ্ডাৰ দি ফ্ৰাইড ম'ম' আৰু চিকেন চেজৱান চাওমিন। তাৰপিছত আমি মামীহঁতৰ ঘৰলৈ গ'লোঁ আৰু মামীহঁতে পূৰা যা যোগাৰ কৰি আছে বিহুৰ। বাৰু আপোনালোকে বিহুৰ প্ৰিপাৰেশ্যন কৰিছেনে? নিশ্চয় পিঠা পনাটো বনাইছে, এয়া আমাৰ জেঠাই পিঠা বনাই আছে। তাৰপিছত বাৰ এটা টিউশ্যন আহিল, তো তাই টিউশ্যন এয়া বুজাই আছে আৰু এয়া আমাৰ পিঠা বৈ গ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।